আৰু পুৰণা বাথৰুমত মুতিলো বিৰাট ভাল লাগিল। তো হে গাইজ তো মানে ৱেলকাম টু মাই চেনেল। তো আজি আমি যাই আছোঁ মানে এটা ঠাইলৈ যোনখন ঠাইলৈ মানে সৰুতে যাবলৈ নাছিল অলপো মন, কিন্তু এতিয়া তাৰ এৰি আহিব নাই অলপো মন। তো আজি হ'ব ভাই আনলিমিটেড মানে একদমেই ভাল মানে টপ ক্লাছ। তো যদি ভিডিঅ'টো স্কিপ কৰে একো নহয়, তো প্লিজ ভিডিঅ' স্কিপ নকৰে চাই থাকক আৰু কৰোঁ আহক এনজয়। रंग रच दे लहरा के बखा के तू दुनिया भुला के नाच, दिन कोई गुनगुना ले गाले तो गा के नाच, रंगीनियों में खो जा पी के पिला के नाच, पग भरे नैनों से तू नैना मिला के नाच। फिर से उड़ चला उड़ के छोड़ा है जहान नीचे मैं तुम्हारे अब हूँ हवाले, अब दूर दूर लोग बाग मीलों दूर ये वादियाँ। किसी मंजर पर मैं रुका नहीं, कभी खुद से भी मैं मिला नहीं, ये गिला तो है मैं खफा नहीं, शहर एक से गाँव एक से लोग एक से नाम। তো এনেদৰে আমিও মানে কৈয়ে আমি আহি পাই গ'লোঁ আমাৰ সেই ঠাইখন, যোনখন ঠাইত সৰুতে আহিবলৈ নাছিল মন, কিন্তু ডাঙৰ হোৱাত তাক এৰি যাবলৈ নাছিল মন। কি ক'ম আৰু, স্কুল সকলোৰে লগত হয় ভাই, সৰুতে কাৰো আহিব মন নাযায়, কিন্তু শেষত বিদায়ৰ দিনাখন চকুৰে মানে সেইটো হ'লেও পানী ওলায়। অ' ভাই কি ক'ম আৰু, বহুত স্মৃতি থাকে না ভাই, গমেই নাপায় কেতিয়া মানে ভিতৰত সোমাই যায়, নিজে মানে আপোন হৈ যায়, কেনেকৈ আপোন হৈ যায় এটা পৰিয়ালে যে মানে ধৰিবই নোৱাৰে, কিন্তু বহুত বেয়া লাগে এৰি যোৱাৰ দিনাখন সঁচাকৈ। কি ক'ম আৰু, ওপৰৰ পৰা দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু মানে গমটো পাই মানে স্কুল কলেজ বন্ধ আছে কেইবাদিনত ধৰি কৰোণাৰ কাৰণে, ওপৰৰ পৰা দেখুৱাব নোৱাৰিম, কিন্তু আপোনালোকে চাই থাকক, কাৰণ আজি আমি বিচিম মানে আমাৰ অল্ড মেমৰি, মানে বহুত কিবা কিবি আজি দেখা পাব। তো ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক। বৰ্তমান আমি আছোঁ আমাৰ স্কুলৰ পিছফালে মানে কৰিডৰত। ইয়াতে মানে আমাৰ মানে বহুত স্মৃতি নাটখা নহয়। তো মানে ইয়াত আছিল আমাৰ মানে প্ৰতিযোগিতাখন ইয়াতে আহিছিল, কাৰ আগতে ক্লাছ শেষৰ পিছত প্ৰথমে বাথৰুমত যাব পাৰে, এই প্ৰতিযোগিতাখন ইয়াতেই হৈছিল অনুষ্ঠিত, মানে এইটোৱেই আছিল সেইটো প্লেচ, যাৰ কাৰণে মানে বহুতবাৰ এই ঠাইখিনিতে আমি থিয় হৈ কাণত ধৰি থাকিব লগা হৈছিল। এয়ে আছিল ইয়াৰ পুৰস্কাৰ। এইটো আছিল আমাৰ বাহিৰৰ মানে বইজৰ বাথৰুম, কিন্তু এইটো আমাক বাথৰুম বুলি ক'ব নোৱাৰি, কাৰণ ইয়াত আছে এইটো আমাৰ আছিল ডিচিশ্যন ৰুম, মানে বহুতো ইম্পৰ্টেণ্ট ডিচিশ্যন আমি ইয়াতেই লৈছিলোঁ। ইয়াৰো বহুত স্মৃতি আছে। মানে বাহিৰত যিমান পাৰোঁ ইমান দেখুৱালোঁ। তো এতিয়া আমি যি ভিতৰলৈ মানে মেইন ভিডিঅ'টো মানে এতিয়াৰ পৰাই ষ্টাৰ্ট হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই থাকক। ৰুম ভাই স্মৃতি কৰিছে আপোনাৰ এইগিলা বেঞ্চত লেখা থকা আছে না নেকি? কিবা আছে নাই নেকি বেঞ্চে লেখা আছে না নি আমাৰ এইবাৰ মন লেখা আছে না কি লিখা মই হানি বেয়া আমি এতেই লিখিছোঁ এতে জিজ্ঞাসা লিখছি লিখছা আমি আমার লেখা আছিল আমি লেখছিলো এই গিটাৰটো শান্তি দিল বেড়াত লেখা আছে গরু চরুর নাম তো ভাই মানে কি ক'ম আৰু ভাই মানে প্ৰত্যেকে লেখাই আমি লিখিছিলোঁ বেঞ্চত বা কিবা লিখিছে
নামটো বা কিবা তো সেই বস্তুটো যদি আৰু যদি 1 বছৰমান পিছত বা কিবা হ'ল কিবা বছৰ পিছত যদি স্কুল সেই বিদ্যালয় যদি ঘূৰি আহি চাওঁ যে পাৱা যায় মানে কি ফিল হয় মানে ক'বা নোৱাৰিব সঁচা কৈছোঁ মানে ভাল লাগে বেয়া লাগে মানে কি ক'ম আৰু শব্দ নাই ক'বা আজি মানে ইমান দিনৰ মূৰত মানে স্কুলত ঘূৰি মানে সঁচা কৈছোঁ মানে আগতে স্কুলত ক্লাছ কৰাৰ কথা মনত পৰি আগতে স্কুলত খেলা কলমৰ কেৰাম আৰু তাৰ কাৰণে স্কুলত ছাৰ বাইদেউৰ পৰা খোৱা গালি কিমান সুন্দৰ আছিল একদম সুন্দৰ আছিল সেই দিনবোৰ কি ক'ম আৰু মানে স্কুল লাইফত মানে সৰুতে সৰু কথাৰ কাৰণে লগৰ লগত কৰা কাজিয়া কিন্তু পুনৰ আকৌ 2 দিন পিছত এটা গালি এটা পাৰি আকৌ মানে মিলা প্ৰীতি মানে কি ক'ম আৰু বহুত আমেজিং এনে এদিন চাগে যদি নাই চাগে সিমান এটা মানে চব ফ্ৰী থাকে এইখিনি সময়ত কাৰো একো বেলেগ টেনশ্যন নাই মানে একদম বিন্দাছ আৰু চ' মানে স্কুলৰ পিছতহে গম পাই যে কিয় কয় মানে স্কুল লাইফটো দি বেষ্ট লাইফ স্কুলত থাকোঁতে গম নাপায় পিছত আকৌ স্কুলৰ পিছত সেই কথাবোৰ পুনৰ যদি ভাবোঁ না মানে ভাল লাগে কিন্তু মানে সেই দিনবোৰ আৰু ঘূৰি নাহিব বুলি গম পায় পুনৰ আকৌ বহুত মানে একদম বহুতেই বেয়া লাগি যায় মানে বহুত কি ক'ম আৰু বহুত দিনৰ স্কুলত বঢ়িয়া বহুত ভাল লাগিছে মজা দে মজা ক'বলৈ মুখত ভাষা নাই বহুত দিনৰ ভাষা আছে স্কুলটো ভালেই মানে বহুত ভাল লাগিছে মানে নহয় একোৱে নহয় ভাল লাগিছে লগাব লগ পালোঁ আৰু পুৰণা বাথৰুমত মুতিলোঁ বিৰাট ভাল লাগিল আৰু পুৰণা বাথৰুমত মুতিলোঁ বিৰাট ভাল লাগিল যেতিয়া আমি ক্লাছ 10ৰ পৰা 11লৈ যাওঁ তেতিয়া কিমান বস্তু আমি অতীতত এৰি থৈ আহোঁ সেই কথা কল্পনা কৰিব নোৱাৰি যিসকলৰ লগত একেলগে বহি ইমান বছৰ পাৰ কৰিলোঁ সেইসকল এতিয়া ছায়েন্স কমাৰ্চ আৰু আৰ্টছত বিভক্ত হৈ যাব যাৰ লগত সদায় বহি ক্লাছত কথা পাতিছিলোঁ সেইসকলক এতিয়া কেৱল হোৱাটছএপৰ ডিপিটি দেখা পোৱা যাব ক্লাছ 10 এটা নৰ্মেল বছৰ নহয় ভাই এইটো এটা ইম'চন হয় যিখন বেঞ্চত কম্পালছৰি নিজৰ নামটো লিখি আহিছিলোঁ সেইখন বেঞ্চ তাত এতিয়া আছেনে নাই তাৰো কোনো ৰিস্ক নাই বেষ্ট ফ্ৰেণ্ডসকলৰ লগত অন্ততঃ হোৱাটছএপত হ'লেও কথা বতৰা পতা যাবই কিন্তু যিসকলক দূৰৰ পৰা কেৱল হাই হেল্ল' কৰিছিলোঁ সেইসকলক আকৌ কেতিয়াবা দেখা পাম নে নাপাম তাৰো কোনো ৰিস্ক নাই ফাইনেল পৰীক্ষাৰ পিছত বহুতো হোৱাটছএপ বা গ্ৰুপ খোলে যদিও কিন্তু সময়ৰ লগে লগে সেইবোৰো নোহোৱা হৈ যায় শেষত কেৱল আমাৰ হাতত থাকে স্মৃতিবোৰ আৰু সেই স্মৃতিবোৰো সদায় স্মৃতি হৈয়ে ৰৈ যায় তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ এনেকুৱা মেমৰি আছে তো কমেণ্টত নিশ্চয় গৈয়ে জনাব আৰু ভিডিঅ' চাই কেনে লাগে সেইটোতো একেবাৰে নিশ্চয় গৈয়ে জনাব আৰু এনেকুৱা টাইপৰ বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেলটো কৰি দিব मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के मेरी जिंदगी सवारी